हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে কাইলে যেহেতু মানুহজনৰ জন্মদিন সেয়ে মানে আজি সন্ধিয়াৰ পৰা মই ভিডিওটো আৰম্ভ কৰি দিছো আমি ইউটিউবত ভিডিও নিদিয়া আজি প্ৰায় বহুত দিনেই হ'ল মানে আমি ইউটিউবৰ ভিডিও দিয়া প্ৰায় এৰিয়ে দিছিলো কিন্তু আমাৰে চিনাকি দুই এজনে আমাক কৈছে যে তোমালোকে ভিডিওবোৰ কন্টিনিউ কৰিবা তোমালোকৰ ভিডিওবোৰ চাই ভাল লাগে সেয়ে আমি ভাবিছো যে মানে এতিয়াৰ পৰা কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম আমাৰ পৰিয়ালৰ সকলো সদস্যকে বাৰ্থডে পাৰ্টিত ইনভাইট কৰা হৈছিল আৰু এফালে আইতা আৰু মাহী আগতীয়াকৈ আহি ঘৰত আছেহি এতিয়া সময় হৈছে 6:20 আৰু মই আৰু দেউতাই মিলি দিনত মানে এখন স্লিপ বনাই থৈ দিছিলোঁ এতিয়া এই স্লিপখনৰ মতে মই বজাৰ কৰিব যাওঁ যিহেতু মানুহজনৰ বাৰ্থডে সেইবাবে মই ভাবিছোঁ যে বজাৰখিনি নিজেই কৰোঁ আজি খাবলৈহে এখিনি মানে বজাৰ কৰা হ'ব অহা কালিলে বজাৰ মানে এক্সট্ৰা হ'ব হেয়াৰ বাবে মই এতিয়ালে স্লিপ বনোৱা নাই আজি ৰাতি ভিতৰতে বনাই থম বাৰু এফালে মই মুনা সুনা লৈ বজাৰ কৰিবলৈ ৰেডি হৈ গৈছো এতিয়া মই ভাইটিৰ লগতে বজাৰ কৰিব যাম সন্ধিয়া হোৱাৰ কাৰণে পিকচাৰটো ব্লাৰ ব্লাৰ দেখিছে গম পাইছানে এই দোকানখনৰ পৰা আমি গোটেইখিনি বজাৰ আজি লৈ ললো আজি বুলিয়ে নহয় আমি সকলোবোৰ বস্তু এই দাদাজনৰ পৰাই বজাৰ কৰি নিওঁ মই দোকানৰ পৰা আহি পোৱালে আইতাই এফালে জলকীয়া নহৰু গুচাই আছে আৰু দেউতাই দেখিছেনে সৰু পোৱালিৰ নিচিনা শুই শুই কিতাপ পঢ়ি আছে আমি এতিয়া বজাৰ কৰি ঘৰ পালোহি বজাৰ কৰোঁতে আমাৰ মানে বহুত দেৰি হৈ গ'ল আৰু ঘৰ আহি দেখিছোঁ যে মা আমাৰ কাৰণে ধুনীয়াকৈ ভাত পানী বনাই কৰি ৰেডি কৰি থৈছে এতিয়া আমি খাই বৈ লৈ সোনকালে শুই যাব লাগিব আজি এতিয়া ৰাতি 12টা বাজিছে আৰু আমি সকলোৱে মিলি মানুহজনৰ বাবে সৰুকৈ এটা সাৰপ্ৰাইজ প্লেন কৰি থৈছিলোঁ আমাৰ ঘৰত যেহেতু মা দেউতাই কেক কাটিবলৈ নিদিয়ে সেইবাবে আমি কেকটোত মানুহজনৰ নামটো লিখা নাই আৰু আমি কেণ্ডেল জ্বলোৱা নাই Happy birthday to you. Mommy clap. Ayo. Ya, Allah. Oh, mang kajo. इधर से clap. तुम क्लास करो. এতিয়া মানুহজনে তেওলে অনা কেকটো সকলোকে খুৱাই দিছে তেখেতৰ মনটো একদম বহুত ফূৰ্তি লাগিছে আজি হুলস্থুল কৰিবলৈ আগতীয়াকৈ মানা কৰি থোৱাৰ বাবে কোনো হেনেকৈ চিঞৰ বাখৰ কৰা নাই গোটেই মানুহটোক চকুৱে মুখে কেক খানি একদম হোৱাইট মেন বনাই দিছে দেউতাহঁতে যিহেতু শুই আছে সেইকাৰণে আমি বেছি সময় সেলিব্ৰেট কৰিব নোৱাৰিলোঁ ভাইটি কেইজনে মানুহজনক সাৰপ্ৰাইজ দিবৰ বাবে ৰাতিৰ ভাত খাজ এতিয়ালৈকে খোৱা নাই কাৰণ সিহঁতে ভাবিছে যে ভাত খাজ খালে টোপনি লাগিব আৰু দাদাইকক তেওঁলোকে সাৰপ্ৰাইজ দিব নোৱাৰিব ক'বলৈ গ'লে মোৰ মানুহজন বহুত লাকি যে তেওঁৰ জীৱনত এনেকুৱা মানুহ আছে এতিয়া সকলোৱে আমাক বাই বাই কৈ নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল কাইলৈ আকৌ সোনকালে আহিবা দেই তোমালোক দেহা তোমাৰ বাবে মই কিবা এটা আনি থৈছোঁ কি চাও তোমাৰ কি থেংক ইউ কি আনিছোঁ এতিয়া মই মানুহজনীয়ে দিয়া গিফ্ট কেইটা আনবক্সিং কৰি আছোঁ টোপনিত লাল কাল হয় গিফ্ট আনবক্সিং কৰি আছে क्या है भाई स्मॉलिंग है ভাল লাগিছে নে सैंडल ভাল লাগিছে নে নাই ठीक আছে মানুহজনৰ মানে মনপচন্দৰ গিফ্ট এটা ৰৈ গ'ল মই যেহেতু ইয়াত বিচাৰিলোঁ কিন্তু ইয়াত বিচাৰি মানে নাপালোঁ সেইকাৰণে তেখেতে মানে গুৱাহাটীতে চাইছিলে যে গুৱাহাটীত মানে তেখেতৰ লগৰ এজন আছে লগৰজনে মানে তেনেকুৱা পেন তাতে পায় বুলি কৈছে তেখেতে মানে মনৰ পচন্দৰ পেন দুটা ল'ব আৰু কেনেকুৱা পেন ল'ম বুলি ভাবিছিলা তুমি এইটো নামটো বৰ বিশেষ নাজানো যেতিয়া ল'ম মই এটা ব্লগ বনাই দিম ঠিক আছে যেতিয়া আমি জুলাইত যাম তেতিয়া বাৰু ভিডিঅ' বনাই গৈ আপোনালোকক দেখুৱাম তেখেতে মানে কেনেকুৱা গিফ্ট বিচাৰিছিল আৰু মোৰ পৰা কিন্তু মনৰ পচন্দৰ গিফ্টটো দিব নোৱাৰিলোঁ আৰু একো নাই পেণ্ডিং থাকিল দিয়া মই নেক্সট মান্থত নিশ্চয় দিম তোমাক দেহা তোমাৰ সাৰপ্ৰাইজটো কেনেকুৱা লাগিলে বাৰু
ভালে লাগিছে তুমি ভাবিছিলানে এনেকৈ তোমাক ৰাতি 12টা বজাত আহি এনেকৈ গা ধুৱাব নাই নাই মই ৰাতি 12টা বজাত আহি মানে এনেকৈ গা ধুৱাব যে এইটো এক্সপেক্ট কৰা নাছিলোঁ মানে ভাবিছিলোঁ ৰাতিপুৱা কিবা এটা হ'ব বুলি অকস্মাতে হৈ গ'ল ন আমি তেনেকুৱাই আৰু মানে এইটো প্লেনিং ভাইটি আৰু ভাইটিৰ লগত থকা 4জন আৰু লগতে দুজন ভাইটি লগৰে হয় তেওঁলোকে মানে আগতেই প্লেন কৰি থৈছিলে যে দাদাইকক আহি এনেকৈ ৰাতি 12টা বজাত আহি মানে উইচ কৰিব কেক আনিব আৰু তেওঁলোকে কেক কাটিব ভাইটিহঁতৰ প্লেনিংটোৰ কথা মই মানে যোৱাকালিয়ে গম পাইছিলোঁ ভাইটিয়ে মোক খালি কৈছিলে যে 12টা বজাত আমি আহিম আৰু দাদাক উইচ কৰিম কেক এটা আনিম আৰু কেকটো কাটিম কিন্তু ময়ো ভবা নাছিলোঁ যে এনেকৈ মানে কণী আনিব কণী আটা আনি গোটেই মানুহটো মানে একদম বগা কৰি দিব বুলি ময়ো ভবা নাছিলোঁ শুনিছানে তুমি কিবা ক'ব বিচাৰা নেকি অঁ এনেকৈ যে ৰাতি 12টা বজাত আহি মোক মানে ছাৰপ্ৰাইজ দিব মই ভবা নাছিলোঁ মানে আৰু মানে মেইন মানে এটা এক্সপেক্ট কৰা নাছিলোঁ মাথাত কণী ভাঙাটো আৰু তুমি যে মানে ব্লগ শ্বুট কৰি আছিলা মই মানে গমেই পোৱা নাছিলোঁ পাছতহে গম পাইছোঁ চ' চবৰ কাৰণে থেংক ইউ তোমাৰ ছাৰপ্ৰাইজটো ভাল লাগিছেনে নাই সেইটো ভালে লাগিছে বহুত মানে মই কালি তোমাক টোপনি নিয়াওঁতে মই নিজে টোপনি গ'লোগৈ মানে ভালকৈ ভিডিঅ'টো কৰাই নহ'লে আৰু মানে ইমান খৰধৰকৈ হৈ গ'ল মানে মই নিজেই মানে একো গণিবই নোৱাৰিলোঁ এতিয়া ৰাতিৰ মানে 1:20 হৈছে আৰু মানুহজনকো ছাৰপ্ৰাইজ দিয়া হৈ গ'ল আৰু ভিডিঅ'টো এতিয়াৰ পৰাহে আৰম্ভ হৈছে বুলি ক'ব পাৰি কাইলৈ ৰাতিপুৱাৰ পৰা আমি মানে তেখেতৰ বাৰ্থডে বুলি কি কৰোঁ কিনো আয়োজন কৰিছোঁ সেই সকলোখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়াতো ৰাতি বহুত দেৰি হৈ গ'ল তুমি এতিয়া কি কৰিবা শুবানে বহুত ডাঙৰ ছাৰপ্ৰাইজ পাই গ'লো না টোপনিয়ে নাহিব হয় নেকি এতিয়া মানে তোমাৰ টোপনিও নাহিব মনটো বহুত ফূৰ্তি আৰু ন আজি ল'ৰা বাৰ্থডে বুঢ়া হ'ল আৰু 24 বছৰ বুঢ়া হ'লা আৰু দুদিনমানৰ পিছত লাখপতি ল'ব লাগিব এনেকৈ চবেই ল'ব লাগিব তুমি ল'ব লাগিব মই গাভৰু হৈ থাকিম ঠিক আছে বাৰু ৰাইজসকল এতিয়া আমি শুই যাওঁ কাইলৈ ৰাতিপুৱা পুনৰ লগ পাম আপোনালোকক খাই লোৱা বাৰ্থডে বুলি কৈছানে মৰ্ণিং লগ পাম The next day. মৰ্ণিং সকলোকে যোৱাকালি ৰাতি শুওঁতে আমাৰ বহুত দেৰি হৈ গ'ল সেইকাৰণে আজি ৰাতিপুৱা উঠোঁতেও বহুত দেৰি হৈছে এতিয়া বাৰু ধুনীয়াকৈ গা পা ধুই ৰেডি হ'লোঁ এতিয়া মই বজাৰ অলপ কৰিবলৈ যাব লাগিব এতিয়া মিঠাই দোকানত সোমাইছোঁ মিঠাই অলপ ল'বলৈ বজাৰ কৰি আহি পাই দেখিছোঁ যে মামা মামীহঁতো আহি পালেহি আৰু এইফালে দেউতাই ওপৰত টিপাল মানে তৰি দিছে কাৰণ ৰ'দ বহুত পৰিছে যিহেতু আৰু এইপিনে এতিয়া মই দেখুৱাই আছোঁ বাৰু আমাৰ ঘৰত বাকী মানুহবিলাকে কি কৰি আছে মায়ে এইফালে এয়া পায়স অলপ বনাইছে গোটেই পাকঘৰটো পায়সৰ একদম ধুনীয়া গোন্ধ ওলাই আছে সকলোকে পায়স অলপ খাবলৈ দিওঁ যিহেতু মামা মামীহঁতো আহি পালে এইফালে পায়স ভগাব ওলাইছোঁ আগতীয়া ভকত তোমাক আগতীয়াকৈ লাগিবনে হা লাগিব কি লাগিব হয় হেপী মইলো নহয় হেপী বাৰ্থডে বহুত দিনৰ মূৰত সকলোৱে লগ পাই এয়া লেকচাৰ দি আছে টিভি চাই আছে পোৱালীবিলাকে দুষ্ট কৰি আছে আৰু এয়া মই সকলোকে পায়স খাবলৈ দিলোঁ টিকলা দুটা ভাল লাগিছেনে কোৱা আকৌ মস্তি কৈ দিয়া এইফালে এয়া মায়ে মাছ ফ্ৰাই কৰিবলৈ লৈছে দেউতাই ৰাতিপুৱা সোনকালে গৈ ডাঙৰ ৰৌ মাছ এটা লৈ আহিলে সকলোৰে বাবে এইফালে আইতাই মাছৰ লগত খাবলৈ মধুসোলং টেঙা চুকা টেঙা তেনেকৈ কেইবাবিধো টেঙা কাটি আছে চুকা টেঙা তৰকাৰী আৰু মাছৰ জোল বনাই আছে যিহেতু মই দিনটো কাম এটাৰ কাৰণে ঘূৰি ফুৰিছিলোঁ ভাত খাব সময়ে পোৱা নাছিলোঁ এতিয়া দুইটাই ভাত খাব ওলাইছোঁ মায়ে ইয়াত দুপৰীয়া সাজটো চবৰ কাৰণে সাজু কৰি আছে ৰাতিপুৱা বা কোনো মানে ভাত পানী খোৱাই নাই মাহঁতে ভাত খাই থকা ভিডিঅ' কৰিবলৈ লওঁতেই মানে মানুহজনৰ লগৰ দুজনমান আহি পালে আৰু তেওঁলোকৰ বাবে মই এতিয়া চাহপানীৰ ব্যৱস্থা কৰি আছোঁ यस यूट्यूब में जाएगा মায়ে এয়া ড্ৰাই মাংস বনাই থৈ দিছে আৰু এইফালে এয়া আমঠু ভাজি আছে সৰু মাহীয়ে ধুনীয়াকৈ মাংস বনাই আছে আজি ৰাতি পাৰ্টিৰ কাৰণে
কালাৰটো দেখিছেনে? কালাৰ দেখি একদম খাও খাও লাগি গৈছে। আমাৰ বাৰ্থডে পাৰ্টি মানে ষ্টাৰ্ট হ'বলৈ গৈ আছে বুলি ক'ব পাৰি। এতিয়া এইফালে আমাৰ এয়া বিহু ডান্স হৈ আছে। প্ৰথম ডান্সটো আমি বিহুৰ পৰা ষ্টাৰ্ট কৰিছোঁ। দেখিছেনে বাৰু কণমানি দুজনে কিমান ধুনীয়াকৈ বিহু ডান্স কৰি আছে। দুয়োজনী এনেকৈ এটাৰ পাছত এটাকৈ কেইবাটাও গানত একেলগে ধুনীয়াকৈ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি দেখুৱালে আমাক। ডান্স চাই চাই মাজতে এয়া সকলোৱে মায়ে ভাজি থকা ড্ৰাই মাংস খাই আছে। এতিয়া ষ্টাৰ্ট হ'ব আমাৰ ফেমিলি মেম্বাৰসকলৰ ডান্স। এইফালে আমাৰ ইয়াত ডান্স চলি আছে। আমাৰ দেউতাৰ গানৰ লগত কোনো মতলব নাই, খালি ডান্স কৰিব লাগে। যি গানে বাজি নাথাকক মুঠতে ডান্স কৰিব লাগে আৰু এয়া দেখিছে। আজি মানুহজনৰ মানে বাৰ্থডে উপলক্ষে আমি ঘৰৰ সকলো সদস্য একগোট হৈছোঁ আৰু এতিয়া গোটেইবিলাকে যেতিয়া মানে গোটেই নিজৰ কাম বন সকলো এৰি গৈ একগোট হয় মানে সকলোৱে আনন্দ ফূৰ্তিবোৰ প্ৰকাশ কৰিছে। আৰু এতিয়া ষ্টাৰ্ট হ'ব আমাৰ বাৰ্থডে বয়ৰ ডান্স। এই দিনটোৰ স্মৃতিবোৰ যাতে সদায় চিৰ যুগমীয়া হৈ ৰয় সেইকাৰণে আজি মই এই ভিডিঅ'টো কৰি ৰাখিছোঁ। সকলোৱে আজি এনেকৈ আনন্দত ফূৰ্তি কৰা দেখি মানে বহুত ভাল লাগিছে। ক'ব নোৱাৰোঁ মানে কিমান ভাল লাগিছে। আৰু এইখিনি হৈছে মানুহজনৰ বাৰ্থডে স্পেচিয়েল মুহূৰ্তখিনি। আজিৰ এই শুভ ক্ষণখিনি কোনেও চাগে কেতিয়াও পাহৰিবই নোৱাৰিব। আমাৰ পৰিয়ালৰ সকলো সদস্য আগতেও এনেকৈ লগ হৈছিল যদিও মানে আজিৰ দৰে আনন্দ ফূৰ্তি কোনো কৰা নাছিলে। সকলোৱে মিলি ধুনীয়াকৈ আনন্দ ফূৰ্তি কৰাৰ পাছতে আমি এতিয়া ৰাতিৰ সাঁজ সকলোৱে একেলগে উপভোগ কৰোঁ। ভিতৰত আমাৰ পৰিয়ালৰ সদস্যসকলে একেলগে বহি খাই আছে আৰু মোক মায়ে মানুহজনৰ লগত মানে ভাইটিকেইজনৰ লগত একেলগে খাবলৈ দিছে। The next day. কালি ৰাতি সকলোৱে মিলি ডান্স কৰি থকাৰ কাৰণে আমাৰ মানে ৰাতি খাই বৈ খোৱালে বহুত দেৰি হৈ গ'ল। শুওঁতে প্ৰায় 2-3টা বাজিছে আৰু এতিয়া টাইম হৈছে 8:30 আৰু এতিয়ালৈ কোনো উঠাই নাই। মই সোনকালে উঠি গা পা ধুই ৰেডি হৈ ল'লোঁ আৰু এতিয়া চাহ খাবলৈ বিস্কুট আৰু পোৱালীকেইটাৰ কাৰণে চিপছ দুটামান লৈ আহিছোঁ। বৰষুণ জাকো মানে ক'ব নোৱাৰাকৈ হঠাতে আহি গ'ল আৰু এতিয়া আমি সকলোৱে মিলি ৰাতিপুৱাৰ চাহ খাওঁ। পোৱালীকেইটাক দেখিছেনে? কালি এনেকৈ বৰষুণত তিতি বহুত ভাল লাগে, কিন্তু বেমাৰ হ'ব বুলিহে ভয় লাগে। কিন্তু পোৱালীকেইটাই আজি বহুত এনজয় কৰিছে আৰু দেই। দেউতায়ো ৰ'ব নোৱাৰি টিপালৰ ওপৰৰ পৰা জুইৰ দৰে পৰি থকা পানীখিনিৰ তলত ইহঁতক গা ধুৱাবলৈ গৈছে। এতিয়া সকলোৱে গা পা ধুই খোৱা বোৱা কৰি লৈছে। সকলোৱে ঘৰে ঘৰে গুচি যাবগৈ বোলে। আজি ভাত সাজে সকলোৰে লগত খোৱা লাষ্ট ভাত সাজ আৰু এনেকৈ কেতিয়া বাৰু সকলোৱে মিলি একেলগে খাব পাৰোঁ ঠিক নাই। মানুহজনে একদম ৰাইট বুলি কৈ আছে, কিন্তু তেওঁ ভবা নাই যে সকলো গুচি যোৱাৰ পাছত আমাৰ কিমান বেয়া লাগিব। সকলোৱে হেনো যোৱাৰ আগে আগে চাহ একাপ খাই বোলে, সেইকাৰণে মই চাহৰ যোগাৰ কৰিম। মামা মামী আৰু পোৱালীকেইটা আগতেই গুচি গ'ল আৰু এতিয়া মাহীহঁতে ঘৰলৈ যাব বাকী আছে। এতিয়া সকলোৱে ধুনীয়াকৈ সাজি কাচি নিজৰ ঘৰত যাবলৈ সাজু হৈছে। এইফালে এতিয়া মাহীহঁতে চাহ খাই আছে। কি কৰিছা টিকলা? তবলা বজাইছে। কি কৰিছা? তবলা নে তবলা?
দেউতা পেটত তবলা বজাই আছে সকলো যাবলৈ ওলাইছে নিজৰ নিজৰ ঘৰলৈ এইফালে মাহীহঁতে বাটত টমটমৰ বাবে ৰৈ আছে সকলোৱে এতিয়া নিজৰ ঘৰত যাবলৈ টমটমত উঠিলেগৈ আৰু আজিলৈ আমি সকলোকে বিদায় দিলোঁ ৰাইজসকল ভিডিঅ'টো মই আজি ইমানতে সামৰিছোঁ আমাৰ ঘৰত যিমানবিলাক আলহী আহিছিল গোটেইবোৰে এতিয়া নিজৰ নিজৰ ঘৰলৈ গুচি গ'লে আৰু একেবাৰে মানে আজি আমাৰ ঘৰখন খালী খালী লাগিছে এইকেইদিন মানে যেতিয়া সকলো আহি হাই হুলস্থুল কৰি আছিলে মানে বহুত ভাল লাগিছিলে সদায় যদি আমি সকলোৱে এনেকৈয়ে থাকিব পাৰিলোঁ হয় বহুত ভাল লাগিলে হয় কিন্তু সকলোৰে নিজৰ নিজৰ এখন এখন ঘৰ আছে গতিকে গুচি যোৱাত আৰু কি কৰিম মানে বেয়া লাগিলেও আৰু উপায় নাই আৰু এতিয়া সকলোকে বাই বাই যদিহে আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই